নোৱাৰি। কিছুমান কথা পাহৰোঁ বুলিলেও পাহৰিব নোৱাৰি। এই যে কথাই কথাই কোৱা হয়, মোৰ মনত নাই। সঁচাই মনত নাইনে বাৰু? মই তেওঁক পাহৰিলোঁ। সঁচাই পাহৰিলোঁনে বাৰু? নাই, এই সকলোবোৰ মাথো কোৱা কথাহে। আচলতে মনত সকলো আছে। পাহৰণিৰ গৰ্ভত এতিয়াও একো হেৰাই যোৱা নাই বা গ'লেও নাযায়। সেই বিশেষ ব্যক্তিজন, সেই বিশেষ সময়বোৰ, কথাবোৰ পাৰি জানো কাহানিও পাহৰিব? আচলতে পাহৰিব একোৱেই নোৱাৰি। মাথো প্ৰতিশ্ৰুতিবোৰ হেৰাই যায়, ভাঙি যায়, ঠিক হঠাৎ অহা ধুমুহাজাকে ভাঙি যোৱা মাথাউৰিটোৰ দৰে। নাপাহৰে আকাশখনে দিনৰ পোহৰ সামৰি ৰাতিৰ আন্ধাৰত বিলীন হ'বলৈ। নাপাহৰে নৈখনে বহু সুঁতিৰ মাজেৰে বৈ গৈও সেই মূল সুঁতিৰ লগ হ'বলৈ। আমিবোৰ ঠিক একেই। হেজাৰজনক পাহৰিলেও সেই বিশেষজনক পাহৰাৰ ভুল নহয়। দিন বাগৰি যায়, সময়ো, কিন্তু তেওঁৰ প্ৰতি বাসনা সদায় একেই, আজিও। কোনোবাই হয়তো ঠিকেই কৈছে, কাৰোবাৰ প্ৰাৰ্থনা কোনোবা জীয়াই আছে, সুখী হৈ আছে। মই, আপুনি, আমি সকলো হয়তো তেনে এটি প্ৰাৰ্থনাৰে কৃতজ্ঞ। ভালে থাকক, একেলগে থাকক, প্ৰাৰ্থনাবোৰ জীয়াই ৰাখক। তেওঁক নাপাহৰিবৰ বাবে মনত পেলাই থকাতকৈ আজীৱন মনতে সাঁচি ৰাখক।